हेलो बंधु बान्धवी सकल आज आमी रातिपुৱাৰ প্ৰায় ব্লগটো ষ্টাৰ্ট কৰিছো আপোনালোকৰ মাজলৈ আগবঢ়াবলৈ আৰু আপোনালোকে চাই থাকক মোৰ ভিডিওটো শেষলৈ আৰু মই ৰাতিপুৱাই উঠি চাহ বনোৱাত ব্যস্ত কাৰণ ৰাতিপুৱাৰ প্ৰায় যেহেতু ষ্টাৰ্ট কৰিছো আৰু এতিয়া মই চাহ বনাই আছো চাহ বনাই মই এতিয়া ছোৱালীজনী স্কুল যাব আজি যেহেতু সোমবাৰ আজি পৰা স্কুল ষ্টাৰ্ট হৈ গল আৰু একেবাৰে শনিবাৰলৈকে আৰু এতিয়া মই চাহ বনাই থকাৰ মাজতে মই আকৌ যাবলৈ ওলালো বিজলকীয়া ছিঙিবলৈ আপোনালোকক মই আগৰ এটা ভিডিঅ' দেখাইছিলো মই কেজবামান বিজলকীয়া ৰুইছিলো আৰু এতিয়া গুটে বিজলকীয়া কিজোপাতে মোৰ সম্পূৰ্ণকৈ জলকীয়া লাগিছে আৰু জলকীয়াবোৰ পকি হৰি হৰি গৈছে কাৰণ আমাৰ ঘৰত ইমান জলকীয়া খোৱা নহয় আজি যেহেতু মানুহজনে খাম ক'লে মই হেতু কাৰণে ছিঙি আনিলো আৰু এতিয়া দুজনীকে চাহ দি বহিয়ে খুৱাই লৈছো তাৰ পাছতে মই অকমান চাহ খাইছো আৰু বায়েক স্কুল গুচি যাব হেতু কাৰণে ভনিয়েকৰ বহুত দুখ হৈছে মনত কাৰণ দুজনী লগতে থাকে আৰু খেলিবলৈ লগ নাপায় তাৰ পাছত মই পানী ফিল্টাৰ দিছো আমাৰ ইয়াত যেহেতু পানীখিনি ইমানে আইৰন হেতু কাৰণে পানীখিনি মই ফিল্টাৰ দিও আৰু প্ৰত্যেকটো কামতে আমি ফিল্টাৰ কৰি ইউজ কৰো বাচন ধোৱা হওক কাপোৰ ধোৱা হওক সকলো কামতে আমি ফিল্টাৰ কৰি লওঁ কাৰণ আইৰন পানী আৰু কাপোৰতো আইৰন বহি যায় আৰু বাচনতো আইৰন বহি যায় হেতু কাৰণে আমি সকলোতে আমি ফিল্টাৰ দিয়ে ইউজ কৰো তাৰ পাছত বাচনখিনি ধুই মই ছোৱালীজনীক খুৱাই বুৱাই ৰেডি কৰি হুনকালে স্কুললৈ পঠিয়াব লাগে যেহেতু হেতু কাৰণে পটাপট বাচনকিটা ধুই লৈছো ধুই লোৱাৰ পাছতে মই ছোৱালীজনীক ভাত দিলো আৰু সৰুজনীয়ে নাখায় তাইক বাৰু মই পাছত খুৱাই দিম আগে মই বেটিক মই ৰেডি কৰি লৈছো কাৰণ তাই স্কুল যাব যে হেতু কাৰণে খুৱাই লৈছো আৰু মাজে মাজে তাইও আমনি কৰি আছে আৰু মোৰ আগফালে যিখন ফুলনি বাগিচাত যত সৰু সৰু ফুল ৰোৱা আছে তাৰে অকমান আপোনালোকক ভিডিও ক্লিপ কৰি দেখাবলৈ চেষ্টা কৰিলো আৰু মোৰ ফুলখিনি মই কি ৰুইছো আপোনালোকক দেখাইছো আৰু এই ফুলজোপা মই কিনি আনিছিলো 300 টকা দি কিন্তু বহুত ডাঙৰ ফুল গছ হয় এতিয়া মই সৰু টাবত ৰুই থৈছো আৰু কেইদিনমানৰ পাছত অকমান ফুলজোপা আগবাঢ়িলে মই ডাঙৰ টাব এটাত আনি কেনে ৰুম আৰু লাষ্টত যিজোপা ফুল আপোনালোকক দেখাম সেই ফুলজোপা কিন্তু বহুত ধুনীয়া লাগিছে জুনে আমাৰ ঘৰত আহে হিয়ে খুজে ফুলজোপা মানে দিবানি এতিয়ালৈকে পুলি হোৱা নাই যেহেতু এটাই পুলি আছিলে পুলি ঢেৰ ওলাইছিলে কিন্তু নহলে এটাই পুলি ৰল এই ফুলজোপা আপোনালোকক ইমানেই ধুনীয়া লাগিছে ফুলজোপা আৰু জুনে আহে হিয়ে খুজে মোক ফুলজোপাৰ কথা হেতু কাৰণে মই আজি অকমান ফুলখিনিৰো ভিডিও কৰিলো আৰু মই ফুল ৰুই বহুত ভাল পাওঁ আৰু মই যি পাওঁ তাতে ৰুই দিওঁ মোৰ কোনো টাব হলে হ'ব যে হেতু কোনো কথা নহয় আৰু মই যিহতে পাওঁ তিহতে ৰুই দিওঁ মোক ভাল লাগে ফুল ৰুই আৰু এতিয়া স্কুল যাবলৈ বেটিক পঠিয়াই ওলাই আহিলে এতিয়া তাই স্কুল যাব আৰু লগতে অকন ভনিয়েকো উঠিছে যেহেতু তাই যাবগে অকন বেয়াও লাগিছে মনে মনে আজি অকলভৰীয়া হৈ যাব তাই খেলিবলৈ লগ নহব আৰু ৰাতিপুৱাৰ পৰাই মই কি কৰিলো আপোনালোকক দেখাবলৈ চেষ্টা কৰিলো কাৰণ বহুত দিন লং ভিডিও দিয়া নাছিলো তাৰ কাৰণে আজি এটা লং ভিডিও প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াইছো যদি ভাল লাগে লাইক কমেন্ট শ্বেয়াৰ কৰিব আজি ভিডিওটো মানে বাই বাই